ৰাছেল কৰ্ণৱেলৰ বিখ্যাত গ্ৰন্থ এক্ৰেছ অফ ডাইমণ্ডছৰ এই কাহিনীটোৱে মোক বাৰুকৈয়ে প্ৰভাৱিত কৰে। কাহিনীটো এনেধৰণৰ। আফ্ৰিকা মহাদেশৰ এখন গাঁৱত হাফিজ নামৰ এজন খেতিয়কে বাস কৰিছিল। খেতি বাতি কৰি দুবেলা দুসাঁজ খাই আছিল যদিও তেওঁ অত্যন্ত সুখী ব্যক্তি আছিল। তেওঁ সুখী আছিল আৰু সেইবাবেই তেওঁ সন্তুষ্ট আছিল। এইদৰে তেওঁ দিনবোৰ মহা আনন্দেৰে পাৰ কৰিছিল। এদিন এজন জ্ঞানী লোকে আহি হাফিজক ক'লে, আপোনাৰ যদি বুঢ়া আঙুলিটোৰ সমান হীৰা এটুকুৰা থাকে, আপুনি এখন মহানগৰৰ গৰাকী হ'ব পাৰিব। আৰু আপুনি যদি এমুঠি হীৰা গোটাব পাৰে, তেন্তে আপুনি এখন দেশৰেই গৰাকী হ'ব পাৰিব। এই বুলি কৈ জ্ঞানী লোকজনে বিদায় ল'লে। সেই ৰাতি হাফিজৰ টোপনি নাহিল। হীৰাৰ কথা কল্পনা কৰি তেওঁ অতি অসুখী আৰু অসন্তুষ্ট হ'ল। পিছদিনা তেওঁ খেতিৰ পামখন বিক্ৰী কৰি হীৰাৰ সন্ধানত ওলাই গ'ল। তেওঁ সমগ্ৰ আফ্ৰিকা ঘূৰি ক'তো হীৰা বিচাৰি নাপালে। আনকি সমগ্ৰ ইউৰোপতো তেওঁ হীৰাৰ সন্ধান নাপালে। অৱশেষত হীৰাৰ সন্ধানত তেওঁ স্পেইন পালেগৈ। কিন্তু স্পেইনত ভৰি দিয়াৰ পিছতেই তেওঁ শাৰীৰিক মানসিকভাৱে ভাগি পৰিছিল। হাতত থকা টকা পইচাও শেষ হৈ গৈছিল। তেওঁ ইমানেই নিৰাশ হ'ল যে তেওঁ বাৰ্চিলোনা নদীত পৰি অৱশেষত আত্মহত্যা কৰিলে। ইপিনে যিজন মানুহে তেওঁৰ পৰা পামখন কিনি লৈছিল, তেওঁ এদিন পামৰ মাজেৰে বৈ যোৱা নিজৰাত উটকেইটাক পানী খুৱাবলৈ নিছিল, পানী খুৱাই আছিল। নিজৰাৰ সিটো পাৰে ৰ'দত তিৰবিৰাই আছিল এটা শিল। শিলটো তুলি আনি তেওঁ ঘৰত সজাই থ'লে। সেইদিনা আবেলি জ্ঞানী লোকজন আহি সজাই থোৱা শিলটো দেখা পালে। তেওঁ সুধিলে, হাফিজ ঘূৰি আহিল নেকি? নতুন গৰাকীয়ে ক'লে, নহয়, নাই অহা। কিয় সুধিলে? তেতিয়া জ্ঞানী লোকজনে ক'লে, সেই টুকুৰা হীৰা মই দেখাৰ লগে লগে চিনি পালোঁ। মানুহজনে ক'লে, নহয়, সেই টুকুৰা শিলহে। মই নিজৰাটোৰ পৰা আনি সজাই থৈছোঁ। আহক, মই দেখুৱাই দিম, তাত এনেকুৱা বহুত শিল পৰি আছে। দুয়ো নিজৰাৰ পাৰৰ পৰা কেইটামান শিল আনি পৰীক্ষাৰ বাবে পঠিয়াই দিলে। পৰীক্ষাত প্ৰমাণিত হ'ল যে এইবিলাক প্ৰকৃততে হীৰা। পামখনত এনে বহু হীৰা সিঁচৰিত হৈ আছিল। এই বিখ্যাত কাহিনীটো আপুনি শুনি কি বুজি পালে সেয়া কোৱাৰ ধৃষ্টতা মোৰ নাই। তথাপি কাহিনীটো শুনি আপোনাৰ জীৱনত কিছু হ'লেও পৰিৱৰ্তন অহাটো স্বাভাৱিক। উইলিয়াম জেমছে কৈছিল, মোৰ প্ৰজন্মৰ সবাতোকৈ ডাঙৰ আৱিষ্কাৰটো হৈছে মানুহে নিজৰ মনোভাৱ সলনি কৰি নিজৰ জীৱনটোকেই সলাই দিব পাৰে। কাহিনীটো শুনি কেনে পালে জনাবচোন। কুশলে থাকক।